নমস্কাৰ সকলোকে গায়ত্ৰী কিটচেনলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ এটা নতুন ৰেচিপি লৈ আহিছোঁ, কঁঠাল গুটিৰ পেৰা। কঁঠাল গুটিৰ পেৰা কেনেদৰে বনাইছোঁ সেই বিষয়ে আপোনালোকৰ আগত ভিডিঅ'টোৰ যোগেদি শ্বেয়াৰ কৰিছোঁ। সেয়েহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু শেষলৈকে চাব, তেতিয়া গম পাব যে কঁঠাল গুটিৰ পৰানো আমি কেনেদৰে পেৰা বনাব পাৰোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু নতুন সকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে নতুন ৰেচিপিবোৰ পাই থাকে। এতিয়া আহকচোন আমি এই ৰেচিপিটোৰ মাজলৈ আগবাঢ়োঁ। কঁঠাল গুটি পেৰা বনাবলৈ আমাৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ হৈছে 250 গ্ৰাম কঁঠাল গুটি লৈছোঁ। প্ৰথমতে গুটিখিনি ৰঙা বাকলিটো এৰুৱাই সিজাই লৈছোঁ। এতিয়া আমি গুড়ি পাউডাৰ গাখীৰ 1 কাপ লৈছোঁ। 1 কাপ গাখীৰ লৈছোঁ। মই 3 চামুচ চেনি লৈছোঁ। চেনিটো আপোনালোকে নিজৰ সোৱাদ মতে দিব। আৰু 1 চামুচ ঘিউ লৈছোঁ। একেবাৰে কম ইনগ্ৰিডিয়েণ্টছৰ সহায়ত বনাব পৰা এবিধ ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। গতিকে এই ৰেচিপিটো আপোনালোকে এবাৰ বনাই চাব আৰু কেনে পালে জনাব। নকলে গমেই নাপাব যে এয়া কঁঠাল গুটিৰ পেৰা, একেবাৰে দোকানৰ পেৰাৰ দৰে হয়, খাবলৈ যথেষ্ট সোৱাদ হয়। গতিকে আহক আমি ৰেচিপিটো কেনেদৰে বনাইছোঁ চাওঁ। প্ৰথমতে সিজাই লোৱা কঁঠাল গুটিখিনি আমি মিক্সাৰ গ্ৰাইণ্ডাৰত দি লৈছোঁ। আপোনালোকে গুটিখিনি ভালদৰে সিজাব, আধা সিজা হ'লে যথেষ্ট বেয়া হ'ব। গতিকে 6টা চিটি মাৰি পেলাই মই গুটিখিনি সিজাইছোঁ। এতিয়া 1 কাপ গাখীৰ সম্পূৰ্ণকৈ দি নিদিওঁ, আধা আধাকৈ দি পেলাই আমি মিক্স কৰি গ্ৰাইণ্ড কৰি ল'ম। এতিয়া দেখিছে ভালদৰে গ্ৰাইণ্ড কৰাত মিক্স নহ'লে এতিয়া বাকী আধা গাখীৰখিনিও আমি দি দিছোঁ। এতিয়া পুনৰ আমি গ্ৰাইণ্ডাৰত মিক্স কৰি ল'ম। অৱশেষত দেখিলে আমাৰ কঁঠাল গুটিখিনি একদম ক্ৰিমি টাইপ হৈ গৈছে। গতিকে এনেদৰে আপোনালোকে গ্ৰাইণ্ড কৰি ল'ব। এতিয়া আমি এখন কেৰাহী গৰম কৰি 1 চামুচ ঘিউ দিছোঁ। ঘিউৰ পৰিমাণ তাতকৈ কমকৈও দিব পাৰে, কোনো কথা নাই। যিহেতু ঘিউটো দিলে খাবলৈ সোৱাদ হয় আৰু গোন্ধটো যথেষ্ট ভাল হয়, সেয়েহে ঘিউখিনি গৰম কৰি মই তাত কঁঠালৰ পেষ্টখিনি দি দিম। আপোনালোকে পেষ্টটো একেবাৰতে দি নিদিব, আধা আধাকৈ দি লৰাই দিব যাতে তলৰ পৰা ধৰি নাহে। সেয়েহে মই আধাখিনি দি এনেদৰে লৰাই দিছোঁ। আপোনালোকে গেছৰ ফ্লেমটো মিডিয়াম আৰু ল'ৰ মাজত ৰাখিব, হাই ফ্লেমত কেতিয়াও নাভাজিব। এনেদৰে আধা দিয়াৰ পাছত ভাজি লোৱা, পুনৰ আকৌ বাকী ৰোৱাখিনিও দি দিছোঁ। এনেদৰে দিয়াৰ ফলত আমাৰ তলৰ পৰা মিশ্ৰণখিনি ধৰি নাহে। গতিকে আপোনালোকে এনেদৰে আধা আধাকৈ দি পেলাই ভাজি ল'ব। আপোনালোকে এটা কথা মন ৰাখিব যাতে এই মিশ্ৰণখিনি বনাবলৈ আপোনালোকে একেৰাহে এনেদৰে হেতাখন লৰাই সামগ্ৰীখিনি লৰাই থাকিব। অলপ টাইম এৰি দিলে আমাৰ তলৰ পৰা যিহেতু ধৰি যোৱাৰ সম্ভাৱনা থাকে, গতিকে এনেদৰে একেৰাহে আপোনালোকে ভাজি থাকিব। আপোনালোকে এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাবচোন আৰু কেনে পালে মোক জনাব। একেবাৰে দোকানৰ পেৰাৰ দৰে সোৱাদ হয়। আপোনালোকে নকলে গমেই নাপাব যে এয়া কঁঠাল গুটিৰ পৰা বনোৱা পেৰা। গতিকে এবাৰ নিশ্চয় খাব বনাই। একেবাৰে কম ইনগ্ৰিডিয়েণ্টছ লাগে আৰু আমাৰ এই মিশ্ৰণখিনি ভাজিবলৈ 15-20 মিনিট সময়ৰ প্ৰয়োজন হয়। গতিকে অতি কম সময়ত বনাব পৰা এবিধ ৰেচিপি। গতিকে এনেদৰে বনালে আপোনালোকে এটা নতুন টেষ্টো পাব আৰু ল'ৰা ছোৱালীক খুৱাবলৈ যথেষ্ট ভাল হয়, সিহঁতে যথেষ্ট ভাল পাব। এতিয়া আমি মিশ্ৰণখিনিত গুড়ি পাউডাৰ গাখীৰ 1 কাপ দি দিছোঁ। এতিয়া ভালদৰে আমি মিহলাই ল'ম। পাউডাৰ গাখীৰখিনি যাতে কঁঠাল গুটিৰ পেষ্টখিনিৰ লগত ভালদৰে মিশ্ৰণ হ'ব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি ভালদৰে ভাজি পেলাব। দেখিছে আঠা আঠা হৈ গৈছে, যিহেতু গুড়ি পাউডাৰ গাখীৰটো দি দিছোঁ। আপোনালোকে যেতিয়া কেৰাহীৰ পৰা আঠা ভাৱটো নাযায় তেতিয়ালৈকে ভাজিব। আৰু দেখিছেনে হেতাত এই মিশ্ৰণ এনেকৈ লাগি ধৰিছে, গতিকে
আমাৰ যেতিয়া মিশ্ৰণখিনি হ'ব তেতিয়া গম পাব যে হেতাৰ পৰা মিশ্ৰণখিনি আঁতৰি আহিছে। এতিয়া আমি ইলাচি গুটি কেইটামান দি দিলোঁ। যিহেতু ইলাচি দিলে যথেষ্ট গোন্ধটো ভাল হয়, সেয়েহে ইলাচি গুটি কেইটামান দি দিছোঁ। আৰু মই চেনিখিনি নিজৰ সোৱাদ মতে দিছোঁ। আপোনালোকে নিজৰ সোৱাদ অনুসৰি চেনিখিনি দিব, কিমান পৰিমাণে চেনি খায়, গতিকে নিজৰ সোৱাদ মতে দিব। আপোনালোকে এতিয়াই চেনিখিনি দি দিব। গতিকে মই চেনিখিনি দিয়া হোৱাৰ পাছত এনেদৰে লৰাই দিছোঁ। চেনিখিনি দিওঁতে আপোনালোকে অলপ গলিবলৈ ধৰিব, গতিকে কোনো কথা নাই। অকণমান গলাৰ পাছত পুনৰ এনেদৰে লাডু বান্ধিব। গতিকে এনেদৰে আপোনালোকে লৰাই থাকিব। দেখিছে আমাৰ হোৱাগে নাই, যিহেতু এই হেতাত লাগি লাগি ধৰিছে। দেখিছেনে হেতাৰ পৰা এইখিনি আঠাটো যোৱা নাই, গতিকে আমাৰ ভাজিবলৈ আৰু আছে। যেতিয়াই হেতাৰ পৰা মিশ্ৰণখিনি আঁতৰি আহিব তেতিয়াই গম পাব যে আমাৰ ৰেডি হৈ গৈছে বেটাৰটো। গতিকে আমাৰ আৰু অলপ ভাজিব লাগিব। একেবাৰে সহজ ৰেচিপি, গতিকে আপোনালোকে এই বন্ধতে এনেদৰে কঁঠাল গুটিৰ পৰা এটা নতুন টেষ্ট পাবলৈ পেৰাটো বনাই খাব পাৰে। গেছৰ ফ্লেমটো হাইত কেতিয়াও নাৰাখিব, গতিকে মিডিয়াম আৰু ল'ৰ মাজত ৰাখি আপোনালোকে মিশ্ৰণখিনি ভাজি পেলাব। দেখিছে আমাৰ এই হেতাৰ পৰা এৰাবলৈ ধৰিছে, গতিকে আমাৰ মিশ্ৰণখিনি হৈ গৈছে প্ৰায়। গতিকে আমি এতিয়া গেছটো অফ কৰি দিম। এতিয়া আমি হাতেৰে চুব পৰাকৈ এনেদৰে লাডু বনাই ল'ম। আপোনালোকে পেৰাটো বনোৱাৰ আগত হাতত অকণমান ঘিউ সানি ল'ব, তেতিয়া হাতত লাগি নধৰে। এনেদৰে লাডু বনাই আমি পেৰাৰ শ্বেপটো দি দিছোঁ। কঁঠালগুটিৰ পেৰা আপোনালোকে যদি নকয় তেতিয়াহ'লে কোনেও গম নাপাব যে এইটো কঁঠালগুটিৰ পৰা বনাইছে। একেবাৰে খাবলৈ দোকানৰ পেৰাৰ দৰে সোৱাদ হয়। গতিকে একদম অতি সহজ ৰেচিপি, আপোনালোকে নিশ্চয় এবাৰ বনাই চাব। এনেদৰে পেৰাখিনি আমি বনাই পেলাইছোঁ। আপোনালোকৰ সুবিধাৰ কাৰণে মই কেইবাটাও পেৰা বনাই দেখাইছোঁ। এনেদৰে বনাই আপোনালোকে ফ্ৰিজত ৰাখিব। এঘণ্টা সময় ৰাখিলেও কোনো কথা নাই, বা নাৰাখিলেও কোনো কথা নাই, কাৰণ দেখিবলৈ পূৰা ক্ৰিপচি হৈছে আৰু ছফ্ট হৈছে। দেখিছে অৱশেষত আমাৰ গোটেই পেৰাখিনি বনাই ৰেডি হৈ গ'ল। দেখিবলৈ ধুনীয়া হৈছে, দেখিবলৈ একেবাৰে গাখীৰৰ পৰা বনোৱা পেৰাৰ দৰে হৈছে। গতিকে নক'লে গম নাপাব যে কঁঠাল গুটিৰ পৰা বনাইছে বুলি। একদম ক্ৰিপচি হৈছে দেখিবলৈ আৰু ছফ্ট হৈছে বহুত, খাবলৈ যথেষ্ট সোৱাদ হয়। গতিকে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে। কম ইনগ্ৰিডিয়েণ্টছৰ সহায়ত সহজতে বনাব পৰা এবিধ ৰেচিপি। যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। চেনেলটো নতুনসকলে ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।